নমস্কাৰ দৰ্শকসকল, সকলোলৈকে মোৰ ইউটিউব চেনেল চন্দনছ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আমি তৈয়াৰ কৰিম এবিধ ডেজাৰ্ট ৰেচিপি, যাৰ নাম হৈছে গাজৰৰ ফিৰনি। আপোনালোকে অতি সহজতে গাজৰৰ ফিৰনি ৰেচিপিবিধ ঘৰত তৈয়াৰ কৰিব পাৰে আৰু খাদ্যৰ শেষত আলহীক চাৰ্ভ কৰিব পাৰে। গতিকে আহকচোন আমি অতি সহজেৰে কেনেকৈনো গাজৰ ফিৰনিবিধ তৈয়াৰ কৰিলোঁ এই ভিডিঅ'টোত উপভোগ কৰোঁ। প্ৰিয় দৰ্শকসকল, গাজৰ ফিৰনি বনাবলৈ মই প্ৰায় 100 গ্ৰাম চাউল লৈছোঁ, যিখিনি আধা ঘণ্টা পানীত তিয়াৰ পাছত হাতেৰে মোহাৰি ভাঙি লৈছোঁ। মই লৈছোঁ 1 বাটি গাজৰ পিহনাত পিহি থোৱা। ইয়াৰ পাছত মই সোৱাদ অনুসাৰে চেনি লৈছোঁ 1 বাটি। আপোনালোকে নিজৰ সোৱাদ অনুসাৰে ইয়াক ব্যৱহাৰ কৰিব। মই লৈছোঁ আধা লিটাৰ গাখীৰ, সোৱাদৰ বাবে ঘি। গাজৰ ফিৰনিখিনি দেখিবলৈ ধুনীয়া কৰিবলৈ কেইটামান বাদাম সৰুকৈ কাটি লৈছোঁ, ৰং বিৰঙী চফ লৈছোঁ, 2টা ইলাচি লৈছোঁ আৰু দেখিবলৈ ধুনীয়া কৰিবলৈ লগতে টেষ্ট বৃদ্ধি কৰিবলৈ মই অলপ নাৰিকল গুড়ি ফুড কালাৰ দি ভাজি লৈছোঁ। এতিয়া আহকচোন আমি গাজৰ ফিৰনিখিনি তৈয়াৰ কৰোঁ। পোনপ্ৰথমে আমি কেৰাহীখনত অলপ ঘিউ দি দিছোঁ। ঘিউখিনি অলপ গৰম হোৱাৰ পাছত আমি প্ৰথমে ইয়াত গাজৰখিনি দি দিছোঁ। ঘিউত গাজৰখিনি অলপ সময় ভজাৰ পাছত আমি ইয়াত 2টা ইলাচি ভাঙি দি দিছোঁ। আমি গাজৰখিনি অকণমান সিজালৈকে এনেদৰে ভাজি থাকিম। গাজৰখিনি ভাজোঁতে মন কৰিব যাতে গেছৰ ফ্লেমটো মিডিয়ামত থাকে। প্ৰায় 2 মিনিট সময় গাজৰখিনি ভজাৰ পাছত আমি এইবাৰ ইয়াৰ লগত চাউলখিনি দি দিছোঁ। আমি এনেদৰে অলপ সময় মিশ্ৰণখিনি ভাজি থাকিম। এনেদৰে অকণমান সময় ভজাৰ পাছত আমি এইবাৰ ইয়াত গাখীৰখিনি দি দিম। আমি এই মিশ্ৰণটোত গাখীৰৰ পৰিমাণ 3/4 অংশ হোৱালৈকে মিডিয়াম ফ্লেমত সিজাব লাগিব। প্ৰায় 10 মিনিট সিজাৰ পাছত গাখীৰত থকা পানীখিনি প্ৰায় সংখ্যক উৰি গৈছে। এইবাৰ আমি ইয়াত চেনিখিনি দি দিম। আপোনালোকে সোৱাদ অনুসৰি চেনি দিব। চেনি দিয়াৰ পাছত প্ৰায় 5 মিনিট সিজোৱাৰ পাছত আমাৰ ফিৰনিখিনি সিজি গৈছে আৰু এইখিনি ৰেডি হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এইবাৰ আমি ফিৰনিখিনি বাটি এটাত কাঢ়ি ল'ম। দেখিছে ইমান ধুনীয়া এটা কেশৰ কালাৰ আহিছে। আমি ফিৰনিখিনিৰ ওপৰত এইবাৰ প্ৰথমতে ৰঙা নীলা চফখিনি দি দিছোঁ। তাৰ পাছত আমি দিছোঁ নাৰিকলৰ গুড়ি অলপ আৰু অৱশেষত দিছোঁ কাটি থোৱা বাদামখিনি। প্ৰিয় দৰ্শকসকল, আপোনালোকে দেখা পালে অতি সহজতে আমি কেনেকৈ গাজৰৰ ফিৰনি তৈয়াৰ কৰিলোঁ। আপোনালোকে এনেদৰে ঘৰত বনাই চাবচোন। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোক আপোনালোকৰ মতামত জনাব। ধন্যবাদ।